5 বছৰ বিৰতিৰ পিছত আমাৰ চৰকাৰে বিশেষভাৱে আমাৰ ডেপুটি চিফ ছাৰ ৰিহন দৈমাৰী ছাৰ, দিলীপ ছাৰ আৰু ৰিপেন দৈমাৰী ছাৰৰ উদ্যোগত আৰু পেন ভৈৰৱকুণ্ড ফেষ্টিভেল এতিয়া আমি ইয়াত পাতিবলৈ আৰম্ভ কৰিছোঁ। আজিৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ ৰাতিপুৱা ফ্লেগ হোষ্টিং, তাৰপিছত হোমেজ টু জুবিন গাৰ্গ, তেনেকুৱাকৈ আমাৰ কালচাৰেল প্ৰগ্ৰামসমূহ আৰম্ভ হৈছে। এক্সিবিশ্যনখিনি হৈ গ'ল, ষ্টাৰ্ট হৈ গ'ল। গতিকে এতিয়া যিটো আমাৰ ভৈৰৱকুণ্ডক এটা পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ যি চেষ্টা কৰিছে BTC চৰকাৰে হওক, আমাৰ স্থানীয় নেতৃত্বসকলে হওক, তেওঁলোকে আকৌ পুনৰাই চৰকাৰ যদি আহি যায় তেতিয়া আমি আৰম্ভ কৰিম বুলি কৈছিলে। গতিকে 5 বছৰৰ বিৰতিৰ পিছত এতিয়া ভৈৰৱকুণ্ড পৰ্যটন ফেষ্টিভেল আৰম্ভ হৈছে। নিশ্চিত ৰূপত ফেষ্টিভেলৰ জৰিয়তে এটা কথা হয় যে উন্নতি নিশ্চিতভাৱে হয়। স্থানীয় লোকসকলে পৰ্যটনৰ যিটো আগমন সেইটো বেছি পায়, লগতে ইয়াৰ স্থানীয় লোকসকলৰ যিটো বিজনেছ অলপ হ'লেও ইকনমিকেলি সিহঁতে স্বাৱলম্বী হোৱাৰ পক্ষত গুচি যায়। গতিকে তেওঁলোকে ইয়াত ষ্টল দিছে, এক্সিবিশ্যন কাম চেলৰ জৰিয়তে তেওঁলোকে নিজৰ প্ৰডাক্টখিনি লোকেল মানুহে বাহিৰত গৈ বিক্ৰী কৰাৰ যিটো সুবিধা নাপায়, কিন্তু ইয়াতে যেতিয়া আমাৰ ফেষ্টিভেলৰ জৰিয়তে আমি এক্সিবিশ্যন কাম চেল ৰাখিছোঁ, তেওঁলোকে নিজৰ যিখিনি প্ৰডাক্টখিনি ইয়াতে চেল কৰিবৰ কাৰণে সুবিধা পায় আৰু তেওঁলোকে ইকনমিকেলি অলপ হ'লেও ডেভেলপ হয়। আৰু টুৰিজিমৰ ক্ষেত্ৰত এইটোৱে এটা যোগাত্মক দিশ আগবঢ়াই লৈ যায়। হয়, বলিউড ছিংগাৰ আমি অলপ প্ৰচাৰ হওক, ভৈৰৱকুণ্ড ঠাইটো অলপ ভালকৈ ৰাইজে জানক, আপ টু মুম্বাই, দিল্লী গোটেইখিনি এৰিয়াতে প্ৰচাৰ হওক বুলি আমি 22 তাৰিখে বলিউড ছিংগাৰ ঋতু পাঠকক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে 24 তাৰিখে এজন ষ্টাৰ ছিংগাৰ অৰুণাচল প্ৰদেশৰ ঋতু ৰিবা, তেখেতকো আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতৰ কালচাৰেল প্ৰগ্ৰাম আমি নিশ্চিতভাৱে এই ৰাইজক, আমাৰ এই অঞ্চলৰ ৰাইজক উপভোগ কৰাৰ কাৰণে সুবিধা দিম। হয় হয়, নিশ্চিতভাৱে মই আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই ওদালগুৰি হওক, BTC অঞ্চলৰ হওক, BTCৰ বাহিৰৰো যিমান ডিষ্ট্ৰিক্ট আছে সকলো ৰাজ্য, সমগ্ৰ ৰাজ্যৰে ৰাইজক আমাৰ এই ফেষ্টিভেলত আহিবলৈ অনুৰোধ জনাইছোঁ। আহি পেলাই আহক, এই পৰ্যটন ফেষ্টিভেলক আপোনালোকে যাতে ছাকচেছফুল কৰে, আপোনালোকে উপভোগ কৰে। এটা মনোৰম ঠাই, অৰুণাচল, ভূটান আৰু অসমৰ এটা ত্ৰিয়াই জাংচাৰ, য'ত আমি ত্ৰিবেণী সংগম বুলি ক'ব পাৰোঁ। এই ঠাইখিনিত আহি আপোনালোকে খুব মনোৰম দৃশ্য দেখিবলৈ পাব, প্ৰাকৃতিকভাৱে সুন্দৰ ঠাই এটা। গতিকে সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ, আমি ৱেলকাম জনাইছোঁ। মই কনভেনাৰ হিচাপে গোটেই ফেষ্টিভেল কমিটিৰ হৈ মই সকলো ৰাইজকে আহিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া 5 দিনীয়া প্ৰগ্ৰাম 21 তাৰিখৰ পৰা 25 তাৰিখলৈ হ'ব। 25 তাৰিখলৈ সামৰণি অনুষ্ঠান থাকিব। এণ্টাৰটেইনমেণ্ট ক্ষেত্ৰত কি থাকিব? আমাৰ এণ্টাৰটেইনমেণ্টৰ ক্ষেত্ৰত ৰাতিপুৱাৰ পৰাই ধৰক প্ৰত্যেক দিনাই আমাৰ লোকেল কালচাৰেল টিমবিলাকে পাৰফৰ্মেঞ্চ কৰিব। লগতে আমাৰ যিখিনি BTC অঞ্চলৰ উঠি অহা যুৱক যুৱতী, গায়ক বা নৃত্যশিল্পী আছে, তেখেতসকলক উদগনি জনাবৰ কাৰণে আমি প্ৰত্যেক দিনাই প্ৰগ্ৰাম ৰাখিছোঁ। লগতে আৰু কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম, ভূটানৰ পৰা আমি কালচাৰেল টিম মাতিছোঁ, অৰুণাচল প্ৰদেশৰ পৰা কালচাৰেল টিম মাতিছোঁ। অসমৰ যিমান জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীৰো আমি কালচাৰেল পাৰফৰ্মেঞ্চেছ ইয়াত আমি দেখাবলৈ চেষ্টা কৰিম। এইবাৰ যোৱাবাৰৰ নিচিনাকৈ আমি এলিফেণ্ট চাফাৰী, জীপ চাফাৰী কৰিছিলোঁ, কিন্তু এইবাৰ এলিফেণ্ট চাফাৰীত অলপমান আমাৰ সমস্যা হ'ল। গতিকে জীপ চাফাৰী কিন্তু আমি ৰাখিছোঁ এইবাৰো, আৰু জীপ চাফাৰী অহাকালিৰ পৰা আমি শুভাৰম্ভ কৰিম। হয়, হেলিকপ্টাৰ আনিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ, কিন্তু কি হ'ল, বহুত দিন বেছি দিন হোৱা নাই, ইলেকশ্যন পাৰ হৈছে, আকৌ কিছুমান চৰকাৰে নতুনকৈ জাষ্ট আৰম্ভ কৰিছে নিজৰ কাৰ্যপন্থা। গতিকে এইবাৰ আমি আনিব পৰা নাই। অহাবাৰলৈ নিশ্চিতভাৱে আমি ৰাইজক এই সুবিধাও প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। আমি এটা কথা কিন্তু স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো চৰকাৰ নতুনকৈ গঠিত হৈছে, চৰকাৰে অকল এণ্টাৰটেইনমেণ্ট নহয়, এণ্টাৰটেইনমেণ্ট মানুহক নিশ্চিতভাৱে লাগে, কিন্তু আমাৰ এই ফেষ্টিভেলত কিন্তু এটা অন্যান্য দিশ আছে যে আমি 2 দিন কমপ্লিটলি ডেডিকেটেড টু ষ্টুডেণ্টছ এণ্ড ফাৰ্মাৰ্ছ। আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চেমিনাৰ ৰাখিছোঁ, বিশ্ববিদ্যালয়, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এক্সপাৰ্ট, তেজপুৰ ইউনিভাৰ্চিটিৰ এক্সপাৰ্ট। তাৰপিছত ইয়াত আমাৰ এই অঞ্চলত চাব যে হাতী আৰু মানুহৰ যথেষ্ট সংঘাত হৈ থাকে। এই সংঘাতৰ কেনেকৈ আমি তাক প্ৰতিবন্ধ কৰিব পাৰোঁ, তাৰ বাবে আমি এক্সপাৰ্ট মাতিছোঁ। তেওঁলোকে ইয়াত থ্ৰু চেমিনাৰ আমাৰ গাঁৱলীয়া ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰিব। 22 তাৰিখে ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েলি আমি চেমিনাৰ ৰাখিছোঁ। 4টাকে বিশেষভাৱে টপিক ৰাখিছোঁ, ছ'চিয়েল মিডিয়াৰ ওপৰত ৰাখিছোঁ, ইক' টুৰিজিম কেনেকৈ আমি ডেভেলপ কৰিব পাৰোঁ তাৰ ওপৰত চেমিনাৰ ৰাখিছোঁ।
এক্সপাৰ্টবিলাক আহিব, বিভিন্ন কলেজ ইউনিভাৰ্চিটিৰ টিচাৰ্ছবিলাক আহিব, ষ্টুডেণ্টৰ লগত ইণ্টাৰেকশ্যন কৰিব। 23 তাৰিখে আকৌ আমি অকল ফাৰ্মাৰসকলক লৈ এডভান্স টেকন'লজি লৈ লগতে অল্টাৰনেটিভ ফাৰ্মিঙৰ কেনেকৈ আমি স্বাৱলম্বী কৰাব পাৰোঁ, তাৰ লগতে আকৌ কেনেকৈ অৰ্গেনিক ফাৰ্মিঙৰ জৰিয়তে যিটো আমাৰ কেমিকেলৰ যিটো প্ৰভাৱ হৈছে সেইটো অলপ কম কৰাব পাৰোঁ, সেই বিষয়ে আমি ফাৰ্মিঙৰ বিশেষ এটা লৈ চেমিনাৰ ৰাখিছোঁ। গতিকে এণ্টাৰটেইনমেণ্ট, এনজয়মেণ্ট, এডুকেশ্যন লগতে আমি আপোনালোকক জনাবলৈ পাই খুব খুজিছোঁ যে ইয়াত আমি স্পৰ্টছৰো কম্পিটিশ্যন ৰাখিছোঁ। ইণ্টাৰ ক্লাব আমি ভলীবল কম্পিটিশ্যন ৰাখিছোঁ। আমাৰ ইয়াত উঠি অহা যুৱতীসকলৰ বাবে কাবাডী কম্পিটিশ্যন ৰাখিছোঁ। তাৰপিছত বিভিন্ন ধৰণৰ কম্পিটিশ্যনবিলাকো ৰাখিছোঁ। এনেকুৱা নহয় যে অকল এণ্টাৰটেইনমেণ্ট, মানুহক এণ্টাৰটেইনমেণ্টে লাগে, কিন্তু এডুকেশ্যনৰ ক্ষেত্ৰতো কিন্তু আমাৰ বিশেষভাৱে ডেপুটি চিফ ছাৰে গুৰুত্ব প্ৰদান কৰিছে আৰু তেওঁ চেমিনাৰৰ জৰিয়তে আমাৰ ওদালগুৰি জিলাত যিমান থকা কলেজ আছে, প্ৰত্যেক কলেজৰ ষ্টুডেণ্টখিনিক নিজে আমি গাড়ী দি পেলাই লৈ আহোঁ, তেওঁলোকক আমি ইয়াত পাৰ্টিচিপেট কৰাওঁ, টিচাৰসকলক পাৰ্টিচিপেট কৰাওঁ, কলেজসকলৰ প্ৰিন্সিপালসকল আহে। গতিকে এনেকুৱা নহয় যে অকল এণ্টাৰটেইনমেণ্ট এণ্ড এডুকেশ্যন আমি একেলগে লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ।